আজিৰ দিনটোৰ চেলিব্ৰিটিসকলৰ বহুতো নতুন নতুন খবৰ লৈ মই আপোনালোকৰ কাষলৈ আহি সাজু হ'লোঁ। বলক এতিয়া আগবাঢ়িছোঁ আজিৰ দিনটোৰ বিভিন্ন খবৰসমূহলৈ। বেহাৰবাৰী আউটপোষ্টৰ অভিনেতা কে ছাৰ অৰ্থাৎ সিদ্ধাৰ্থ শৰ্মাই শ্বুটিং স্থলৰ পৰা শ্বেয়াৰ কৰিছে বহুতো স্থিৰচিত্ৰ। এখন নতুন ছবিৰ শ্বুটিং বৰ্তমান চলি আছে। আহিবলগীয়া নতুন অসমীয়া চলচ্চিত্ৰখনৰ নাম হৈছে চিকাৰ। চিকাৰ ছবিৰ শ্বুটিং স্থলৰ পৰা শ্বেয়াৰ কৰা বহুতো স্থিৰচিত্ৰ আমি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। আজি ভালাগুৰিত ৰাজমুকুট থিয়েটাৰৰ দ্বিতীয় নিশা। আজি দুটাকৈ দৰ্শনীত আপোনালোকে চাবলৈ পাব ৰাজমুকুট থিয়েটাৰৰ মঞ্চত যুৱ নাট্যকাৰ ৰাজদ্বীপৰ ব্ৰহ্মচাৰী নামৰ নাটকখন। বাৰু এতিয়ালৈকে কোনে কোনে ৰাজমুকুট থিয়েটাৰ চালে আমাক জনাবলৈ নাপাহৰিব। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। জনপ্ৰিয় কণ্ঠশিল্পী ডিকু শৰ্মাক আমি দেখিবলৈ পাইছোঁ তেখেত গৈ উপস্থিত হৈছিল বঙাইগাঁৱত। বঙাইগাঁৱৰ এটি অনুষ্ঠানত ভাগ লৈছিলে ডিকু শৰ্মা। তাৰে কিছু দৃশ্য আমি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ। বাৰু বঙাইগাঁৱৰ এই অনুষ্ঠানটো কোনে কোনে চালে আমাক জনাবলৈ নাপাহৰিব। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। যতীন বৰা আহিবলগীয়া নতুন ছবি ৰাঘৱৰ ফালৰ পৰা এটি পষ্ট শ্বেয়াৰ কৰিছে য'ত লিখিছে 4 চকা ঘূৰিলেহেৰ অন্য এটা সংস্কৰণ। ইতিমধ্যে পূৰ্বৰ সংস্কাৰটোৱে ইউটিউবৰ লগতে ৰিলছতো বিপুল সঁহাৰি লাভ কৰিছে। 15 ছেপ্টেম্বৰ আবেলি 4 বজাত সকলোৰে বাবে মুকলি কৰা হ'ব। বন্ধু বান্ধৱীসকল আপোনালোকে 15 ছেপ্টেম্বৰত শুনিবলৈ পাব আন এটি গীত। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। 2023-24 নাট্যবৰ্ষৰ অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ আবাহন থিয়েটাৰ বৰ্তমান চলি আছে। বাৰু আপোনালোকৰ মাজৰ কোনে কোনে অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ আবাহন থিয়েটাৰখন বৰ্তমানলৈকে চালে আমাক জনাবলৈ নাপাহৰিব। আবাহন থিয়েটাৰ মঞ্চৰ পৰা শ্বেয়াৰ কৰা কিছু স্থিৰ চিত্ৰ আমি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ। আৰু অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ অভিনয় আপোনালোকৰ কেনেকুৱা লাগে আমাক জনাবলৈ নাপাহৰিব। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। আংগুৰলতা ডেকাই এটি পষ্ট শ্বেয়াৰ কৰিলে ছ'চিয়েল মিডিয়াত আৰু তেখেতে লিখিছে অটল বিহাৰী বাজপেয়ী ভৱনত অনুষ্ঠিত হৈ যোৱা ভাৰতীয় জনতা পাৰ্টি মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভালৈ বুলি আমাৰ মাজত উপস্থিত হোৱা ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ মহিলা মৰ্চাৰ প্ৰতিনিধিসকলৰ সান্নিধ্যই আমাক বহু অভিজ্ঞতাৰে উদ্বুদ্ধ কৰাৰ লগতে প্ৰদান কৰিছিল মৰম তথা আন্তৰিকতাৰে পূৰ্ণ একাজলি নিভাজ অনুভৱ। সকলোকে কৃতজ্ঞতা জনালোঁ। বন্ধু বান্ধৱীসকল এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীণত দেখিবলৈ পাইছে জনপ্ৰিয় কণ্ঠশিল্পী ভৃগু কাশ্যপ। কণ্ঠশিল্পীগৰাকী উপস্থিত আছিল বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত। ষ্টেডিয়ামৰ পৰা শ্বেয়াৰ কৰিছে কণ্ঠশিল্পীগৰাকীয়ে বহুতো স্থিৰ চিত্ৰ আপোনালোকে স্ক্ৰীণত দেখিবলৈ পাইছে। বন্ধু বান্ধৱীসকল এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। যিহেতু বৰ্তমান পবিত্ৰ ভাদ মাহ চলি আছে আমি দেখিবলৈ পাইছোঁ যতীন বৰা আৰু তেখেতৰ পত্নী নৱনীতা বৰা দুয়োগৰাকী গৈ উপস্থিত হৈছে বহুকেইটা নামঘৰত। পোনপ্ৰথমে যতীন বৰাই এটি পষ্ট শ্বেয়াৰ কৰিছে আমি দেখিবলৈ পাইছোঁ তেখেতৰ পত্নী গৈ উপস্থিত হৈছিল নগাঁও জিলাত থকা কলিয়াবৰৰ ভৰালী নামঘৰত। যতীন বৰাই শ্বেয়াৰ কৰা পষ্টত লিখিছে গুৰু দুজনাৰ বাণীৰে অনুপ্ৰাণিত হৈ নামঘৰ নামৰ সত্তাটোৱে জাতীয় জীৱনলৈ কিমান অৱদান আগবঢ়াই আছে সেয়া নামঘৰৰ চাৰিবেৰৰ মাজত প্ৰৱেশ কৰিলেহে প্ৰকৃত অৰ্থত বুজা যায়। পবিত্ৰ ভাদ মাহ উপলক্ষে ময়ো আজি পত্নী নৱনীতা মোৰ শ্ৰদ্ধাৰ খুৰীদেউ মানি বৰা আৰু ভাইটি মৃগাংকৰ সৈতে কলিয়াবৰৰ ঐতিহ্যমণ্ডিত ভৰালী নামঘৰত গোসাঁইৰ ওচৰত আঁঠু লৈ সেৱা এভাগ কৰি আহিলোঁ। নামঘৰৰ চৰাত বহি ভকত বৈষ্ণৱৰ সংগে পাৰ কৰা সময়বোৰতকৈ জানো কিবা বেলেগ সৰগীয়া অনুভূতি আছে। পৰমপিতাই যেন সকলোটিকে সুস্থ আৰু সবল কৰি ৰাখে তাৰে প্ৰাৰ্থনা জনালোঁ। ইয়াৰ পিছতে আমি দেখিবলৈ পাইছোঁ জনপ্ৰিয় অভিনেতা যতীন বৰা গৈ উপস্থিত হৈছিল ঢেকীয়াখোৱা বৰনামঘৰত। ঢেকীয়াখোৱা বৰনামঘৰত উপস্থিত থকা কিছু দৃশ্য শ্বেয়াৰ কৰিছে অভিনেতাজনে ছ'চিয়েল মিডিয়াত। বাৰু আপোনালোকৰ মাজৰ কোনে কোনে ঢেকীয়াখোৱা বৰনামঘৰলৈ গৈছিলে আমাৰ কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব। আপোনালোকে স্ক্ৰীণত দেখিবলৈ পাইছে এই ভিডিঅ'টো হ'ল ঢেকীয়াখোৱা নামঘৰৰ। ইয়াৰ পিছতে আমি দেখিবলৈ পাইছোঁ জনপ্ৰিয় অভিনেতা যতীন বৰা গৈ উপস্থিত হৈছিল মইনাপৰীয়া নামঘৰত। বাৰু মইনাপৰীয়া নামঘৰটো ক'ত আছে আপোনালোকে যদি জানে আমাৰ কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব। বৰ্তমান আপোনালোকে স্ক্ৰীণত দেখিবলৈ পাইছে অভিনেতাজন উপস্থিত আছে মইনাপৰীয়া নামঘৰত। তাৰে কিছু দৃশ্য আমি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ। বাৰু অভিনেতা যতীন বৰাৰ অভিনয় আপোনালোকৰ কেনেকুৱা লাগে আমাক জনাবলৈ নাপাহৰিব। লগতে আপোনালোকে নিশ্চয় গম পাইছে যে অভিনেতা যতীন বৰাৰ এখন নতুন ছবি আহি আছে, নাম হৈছে ৰাঘৱ। আৰু ৰাঘৱ চাবলৈ কোনে কোনে এক্সাইটেড হৈ আছে আমাৰ কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব।